So hey guys, good morning. Welcome back to my YouTube channel Dhonsing Vlogs. So guys, আজি আমি আহিছো रोपवे কৰিব উমানন্দ টেম্পল যাম বুলি। একচুয়ালি মেইন ফোকাস হল रोपवे বহুত আগৰ পৰা কৰিম বুলি ভাবিছিলো, মানে উঠিম বুলি ভাবিছিলো। তো আজিলৈকে আহিব পৰা নাই কাৰণ যেতিয়া যিটো টাইমতে আহো সেইটো মতে বহুত মানুহ পাওঁ, মানে ইমান মানুহ থাকে, লাইন ধৰিব লাগে। তো আজি ৰাতিপুৱা সেইকাৰণে আহিছোঁ। তো 10টা বজাই নাই এতিয়াও, এতিয়া 9:55 হৈছে। তো অলপ দেৰি ৰখি চাওঁ কিমান দেৰি পিছত খোলে। तो खुलने आम इतना उठीम। मोर लगत आछे सोहान। तो आम दुजन आइसो अभी। और यहाँ का जो नज़ारा है कुछ ऐसा है। तो गाइस सिफाले आछे टिकेट काउंटर। तो आम इतना टिकेट काटिब गई आछो। बोलक सो गाइस आम टिकेट काटि ललो। आम दुजन गई आछो। तो आमार 300 लैसे 300। तो बोलक इतना गई आछो। भितर जाम इतना। Rồi. भाई एंट्री हो गया। तो अभी थोड़ा देर यहाँ पर बैठने का और ऊपर चलने का। जैसे लिफ्ट दिया ऊपर में যাব লাগিব। ऊपर আমি इफाले जाम और আহিম। আমি উঠিম ইয়াতে। হেল্ল' ইয়া क्या बोलो पूरा डायरेक्ट पानी रिकॉर्डिंग में नाम में जो नो चलो फास्ट हो गई से पिकॉक आइलैंड गाइस 32 people मानुहे माने जाव पारिब यार পৰা এবাৰ ওয়ান টাইমত আৰু ইয়াৰ গ্ৰুপ ওয়াটাৰ পেজে পিকলকে नॉर्थ गुवाहाटी। যদি আমি উত্তৰ গুৱাহাটী বাইক লৈ আহিলোঁ হয় তেনেহ'লে আমাৰ সিফালে যদি আমি আহিলোঁ হয় তেনেহ'লে আমাক 1 ঘণ্টা 1.5 ঘণ্টামান লাগিল হয়। তো আমি रोपवे দি আহিছোঁ। আমাক বেছিতকৈ বেছি 15 মিনিট লাগিছে। তো শৰ্টকাট। তো গাইছ উত্তৰ গুৱাহাটী পাই গ'লোঁ। তো গাইছ ইয়াতে চাওমিন খাব ৰখিছোঁ। অলপ ভোক লাগিছিল কাৰণে ৰাতিপুৱা একো খাই নাছিলোঁ। তো এতিয়া চাওমিন খাই তো আমি এতিয়া ইয়াৰ পৰা আমি কৃষ্ণ মন্দিৰ যোৱা প্লেনিং কৰি আছোঁ। তাতে যাওঁ নে নাযাওঁ চাওঁ। ইয়াতে আপোনালোকে আহিলে ৰেণ্টত বাইক বা স্কুটি পাই যাব। তো আমি এতিয়া চাওঁ যদি আমি ভাবিলোঁ কি কৰোঁ। আৰু যদিহে আমি কৃষ্ণ মন্দিৰ নাযাওঁ তেনেহ'লে আমি যাম দীঘলী পুখুৰী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব। ভোক লাগছে। তো গাইছ এতিয়া আমি গোলা খাব আহিছোঁ। এতিয়া দাদাই গোলা বনাই দিব, আমি খাম গোলা। तो ये साउ के बना कितना करके गोला
30 আচ্ছা তো গাইছ এটা গোলা খাম আমি গোলা খাই আছোঁ খাওঁ কেনেকৈ এতিয়া কেমেৰাটো বন্ধ কৰিব লাগিব তেতিয়াই খাব পাৰিম कैसे लग रहा है बहुत अच्छा लग रहा है यार बहुत दिनों के बाद इसको दिखाओ यार बहुत हंस रहा है ये एंट्री फीस किमान के दादा 10 तो 20 टका दे তুই মোৰ পইচাটো দি দিব আজি আরে তোর সামনে वाला गेट से आओ ना 20 টকা এজনৰ 10 টকা দুজনৰ 20 টকা सामने वाला गेट से आओ ओके टिकट हो गया टिकट देखा दियो सो गाइस टिकट চাও পাৰে 10 টকাকে টিকট দুটা 20 টকা এটো আই লাভ গুৱাহাটী সো গাইস দেখা পাইছে এইটো হ'ল গুৱাহাটীৰ সবতকে ফেমাস জায়গা কাপলছবোৰ বেছি আহে ইয়াতে আৰু মই আজিলৈকে সময় পোৱা নাই আজি মই ফাৰ্ষ্ট সোমাইছোঁ তো চাক কি ধুনীয়া জায়গা ইয়াতে ফেমিলি লৈও আহিব পাৰে আৰু চিলড্ৰেনবোৰ মানে সৰু বাচ্চাৰ কাৰণে ধুনীয়া ইয়াতে হেৰি ঝুলনা আছে ধুনীয়াকৈ খেলিব পাৰে ইয়াতে আহি আৰু ইয়াতে যোনটো ধুনীয়া বতাহ পুৰা মলয়া বতাহ দি আছে ধুনীয়া বতাহ দি আছে তো আমি চাম এতিয়া ব'টিং কৰিব পাৰোঁ যদি আমি ব'টিং কৰিম এতিয়া আৰু ধুনীয়া মানে পৰিৱেশটো ধুনীয়া দেখাত ভাল লাগে আহি ভাল লাগে বহি ভাল লাগে তো চাওঁ মাজতে লকডাউনত ইয়াতে ধুনীয়া বহুত জাগাৰ পৰা ধুনীয়া ধুনীয়া মানে চৰাইবোৰ আহি ইয়াতে চৌগাইজ দেখা পাইছে ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবোৰ আহি ইয়াতে খেলি আছে প্ৰশান্তি দীঘলী পুখুৰী ধুনীয়া শান্তি আছে ইয়াতে তো ইয়াতে এতিয়া মই বহিম আৰু ঝুলনা আছে ঝুলনাত বহোঁ ঝুলনা মে বেঠেগা ঝুলনা আছে মানি বেগটো পিছফালে আছে ATM কাৰ্ড ভাঙি নগ'লে হ'ল এইটো একচুৱেলি তিনিটা ডিপাৰ্টমেণ্টত ডিভাইড কৰিছে এইটো হ'ল পাৰ্ক আৰু পুখুৰীৰ কাৰণে যোনটো আমি ব'টিং কৰিম সেইটো আৰু এক্সট্ৰাকৈ আমি চাগৈ টিকেট কাটিব লাগিব বা পে'মেণ্ট কৰিব লাগিব তো আমি সিফালে যাব লাগিব সেইফালে যাব লাগিব আৰু যোনটো ৱাৰ মেম'ৰিয়েল তাতে আৰু এক্সট্ৰাকৈ চাগে পে'ড কৰিব লাগিব নে কিবা ফিজ দিব লাগিব চাগে তো সেইটো আছে সিফালে তো আমি সেইটো আকৌ সিফালে বেলেগকৈ যাব লাগিব মানে ইয়াৰ পৰা ওলাই আকৌ সিফালে এনেকৈ বেক হৈ সোমাব লাগিব তো চাওঁ ইয়াতে 2 মিনিট মানে অলপ দেৰি থাকি তাৰপিছত যাম সিফালে তো গাইছ ইয়াতে অলপমান দেৰি ৰেষ্ট লৈ আছোঁ ভাল লাগিছে ধুনীয়া বতাহ দি আছে আৰু আমি ভাবি আছোঁ আমি 3 দিনৰ ট্ৰিপ বনাই আছোঁ মেঘালয় যাম বুলি আমি দুজনে যাম সুহান আৰু মই যাম 3 দিনৰ ট্ৰিপ বনাইছোঁ আমি যিমানখিনি পাৰোঁ য়েছ আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি মেঘালয় মানে কাভাৰ কৰিম ভাল ভাল প্লেচবোৰ আৰু আজি হ'ল ৰবিবাৰ 10 তাৰিখ মানে আপোনালোকৰ 12 তাৰিখে যোৱাতে 12 তাৰিখ হ'ব আমি 12 তাৰিখে মৰ্ণিং ওলাম আৰু আমি 3 দিন থাকিম 3 দিনত আমি যিমান পাৰোঁ সিমানখিনি কাভাৰ কৰিম তো গাইছ ইয়াতে আহিছিলোঁ ব'টিং কৰিবৰ কাৰণে তো ইয়াতে ক'ভিডৰ কাৰণে এতিয়া বৰ্তমান ব'টিং বন্ধ আছে তো আমাৰ প্লেনিং যোনটো আছে সেইটো নহ'ল ভালকৈ ব'টিং কৰিম বুলিহে আহিছিলোঁ ইয়াতে তো ইয়াতে ক'ভিডৰ কাৰণে এতিয়া মানে ব'টিংটো বন্ধ আছে ব'টিং কৰা তো ব'টিং কৰা নহ'ব এতিয়া তো সেইকাৰণে ইয়াতে ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো সৰি उपाय नहीं है क्या कर सकते बंद है तो उपाय नहीं है बंद है